हेलो गाइस अस्सलामु आलाइकुम रुबुल आसाम टेक्निकल चैनलत आपलोকক स्वागतम जनाइছো আপোনালোকে যদি এইটো চ্যানেলত নতুন আহিছে তেনেহলে আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰি দি বেল আইকন প্ৰেছ কৰি মোৰ লগত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা লাখপতি বাইদেউৰ ফৰ্ম আপুনি জমা দিলেনে মুখ্যমন্ত্ৰীয়ে ক'লে কেনেকৈ পাব ধন লাখপতি বাইদেউৰ ফৰ্ম যদি জমা দিছে আপুনি তেন্তে আপোনাৰ বাবে ভাল খবৰ এইটো যদি আপোনালোকে ফৰ্ম ফিলআপ কৰি জমা দিছে শুদ্ধকৈ তেতিয়াহলে এই 10000 টকা পাবলৈ আপোনালোকে সক্ষম হ'ব চৰকাৰৰ প্ৰতিনিধিয়ে পৰীক্ষা কৰিছে প্ৰপত্ৰসমূহ তাৰ মানে চৰকাৰী প্ৰতিনিধিয়ে যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে মানে এই ফৰ্মবিলাক চেকআপ কৰিছে শীঘ্ৰেই আপোনালোকৰ একাউণ্টত সোমাব 10000 টকা লাখপতি বাইদেউৰ বাবে ডাঙৰ খবৰ এইটো আপোনালোকে গম পাব যে 10000 টকা কেনেকৈ পাব এই চৰ্তবিলাক মই পৰি আপোনালোকক শুনাই দিম সত্য আৰু শুদ্ধ তথ্য জমা দিয়া প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন তাৰ মানে সত্য আৰু শুদ্ধ যদি আপোনালোকে ফৰ্মটো ফিলআপ কৰিছে তেতিয়াহলে এই 10000 টকা আপোনালোকে 100% পাব গাইস এই ভিডিওত যদি আপোনালোকে নতুন আহিছে নতুন আমাৰ চেনেলত ভিডিওটো চাইছে তেতিয়াহলে রুবুল আসাম টেকনিক্যাল চেনেলটো সাবস্ক্রাইব কৰি দি মোৰ লগত থাকিব ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা তাৰ মানে মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছে কেনেকৈ টকাটো পাব ইয়াতে লিখা আছে চৰকাৰৰ প্ৰতিনিধিয়ে পৰীক্ষা কৰিছে প্ৰপত্ৰসমূহ যিবিলাক চৰকাৰৰ প্ৰতিনিধি আছে বা কৰ্মচাৰী আছে তেওঁলোকে কিন্তু প্ৰপত্ৰ বা ফৰ্মবিলাক চেকআপ কৰি আছে ইয়াতে লিখা আছে লাখপতি বাইদেউৰ বাবে ডাঙৰ খবৰ তাৰ মানে লাখপতি যিবিলাক লাখপতি বাইদেউ আছে তেওঁলোকৰ বাবে এইটো ডাঙৰ খবৰ বা ভাল খবৰ ইয়াতে লিখা আছে শীঘ্ৰে আপোনাৰ একাউণ্টত জমা হ'ব ধন তাৰ মানে তাড়াতাড়িকৈ আপোনালোকৰ একাউণ্টত কিন্তু পইচাবিলাক জমা কৰি দিয়া হ'ব তাৰ কাৰণে এইটো কোৱা হৈছে ইয়াতে লিখা আছে প্ৰথম পৰ্যায়ত আপোনাৰ একাউণ্টত সোমাব 10000 টকা তাৰ মানে ফাৰ্স্ট টাইমত মানে আপোনালোকৰ একাউণ্টত 10000 টকা সোমাব বেছি নোহোমায় ইয়াতে লিখা আছে এই 10000 টকাৰে একোটাকৈ ব্যৱসায় কৰক মহিলাসকলে তাৰ মানে এইটো 10000 টকা যে দিছে এই 10000 টকাৰে মানে এটাকৈ আপোনালোকে ব্যৱসায় কৰক আৰু ইয়াতে লিখা আছে এই টকাৰে ব্যৱসায় কৰা সকলে পুনৰ লাভ কৰিব 25000 টকা তাৰ মানে এই টকা ব্যৱসায় কৰা সকলে যদি 10000 টকা দি ব্যৱসায় কৰে তেতিয়াহলে আকৌ পুনৰ 25000 টকা আপোনালোকৰ একাউণ্টত দিয়া হ'ব আৰু ইয়াতে লিখা আছে 25000 টকাৰ 12500 টকাৰ চৰকাৰে দিব তাৰ মানে যেটো 25000 টকা দিব তাৰ আধা অংশ চৰকাৰে বহন কৰিব ইয়াতে 12500 টকা মানে চৰকাৰে বহন কৰিব 25000 টকাৰ আধা আৰু ইয়াতে লিখা আছে কোন মহিলাৰ কিমান সন্তান আছে হেয়া পৰীক্ষা কৰা হ'ব ইয়াতে কোৱা হৈছে যে যেটো মহিলাৰ মানে বেছি সন্তান আছে তেওঁলোকৰ কিন্তু মানে এই ফৰ্মবিলাক চেক কৰিব আৰু ইয়াতে লিখিছে মানে অধিক সন্তান জন্ম দিয়া মহিলাই নাপাব এই সুবিধা তাৰ মানে বেছি সন্তান যদি তেওঁলোকৰ থাকে তেতিয়াহলে কিন্তু এই 10000 টকা বা এই ধন কিন্তু সুবিধা নাপায় এইবিলাক কিন্তু তাৰ পৰা বাতিল হৈ যাব আপোনালোকে এটো খুবেই মনত ৰাখক গুৰুত্বপূৰ্ণভাৱে শুনক ইয়াতে লিখা আছে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অৱহেলা কৰা মাতৃয়ে নাপাব ধন তাৰ মানে ইয়াতে কোৱা হৈছে কন্যা সন্তানৰ বাবে যদি অৱহেলা কৰে বা গুৰুত্ব নিদিয়ে যে কন্যা সন্তানৰ কিবা কৰিবলৈ বা শিক্ষা গ্ৰহণ যদি নিদিয়ে তেতিয়াহলে কিন্তু এই ধন মহিলাসকলে নাপায় ইয়াতে লিখা আছে সত্য আৰু শুদ্ধ তথ্য জমা দিয়া প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন ইয়াতে লিখিছে মানে কি সত্য আৰু শুদ্ধকৈ যদি আপোনালোকে ফৰ্মবিলাক ফিলআপ কৰিছে তেতিয়াহলে কিন্তু এই ধনবিলাক পাব আৰু ইয়াতে লিখা আছে ফৰ্ম ভেৰিফিকেশনৰ সময়ত সকলো তথ্য নিৰীক্ষণ কৰিব চৰকাৰে তাৰ মানে ইয়াতে কোৱা হৈছে ফৰ্মবিলাক যেতিয়া ভেৰিফিকেশন বা চেকআপ কৰিব তেতিয়াহে সকলো নিৰীক্ষণ কৰিহে আপোনালোকক চৰকাৰে পইচাখিনি দিব আৰু ইয়াতে লিখা আছে এই পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10000 টকা এই পৰীক্ষাবিলাক যদি সম্পূৰ্ণ কৰি মানে চাই বা গোটেইখিনি যিবিলাক 39 লাখ মহিলাৰ যি ফৰ্ম আছে সেই ফৰ্ম গোটেইখিনি চাৰ পিছতহে আপোনালোকৰ এই মূল ৰিজাল্টটো ওলাব আৰু 10000 টকা আপোনালোকৰ একাউণ্টত সোমাই দিব আৰু আপোনালোকৰ ইয়াতে লিখা আছে কি যে এই ধন উৎপাদনমুখী কামত বিনিয়োগ কৰি লাভান্বিত হোৱা মহিলাই লাভ কৰিব ৰাজ সাহায্যযুক্ত দ্বিতীয় পৰ্যায়ৰ ধন তাৰ মানে এই উৎপাদনমুখী কামত বিনিয়োগ কৰিলেহে আপোনালোকে আকৌ ৰাজ সাহায্যযুক্ত দ্বিতীয় ধনৰ পৰ্যায়ৰ লাভ কৰিব পাৰিব আৰু ইয়াতে লিখা আছে কোনোবাই যদি ইয়াৰ পিছত লাখপতি হ'ব নোৱাৰে তেওঁলোকক পুনৰ 10ৰ পৰা 12000 টকা দিয়া হ'ব যদি এই 10000 টকা যদি প্ৰথমত কোনোবাই নাপায় তাৰ পিছত আৰু এটা চান্স দিছে 10ৰ পৰা 12000 টকা আপোনালোকক দিয়াৰ মানে চেষ্টা কৰিব বা একাউণ্টত সোমাই দিব তো ইয়াতে ভাল এটা সুবিধা দিছে আপোনালোকৰ কাৰণে চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু লাখপতি বাইদেউ বনোৱাৰ জন্য বহুত চেষ্টা কৰি আছে আহ্বান চেষ্টা কৰি আছে তেওঁলোকে বহুত মানে কষ্ট কৰি আছে যে লাখপতি বাইদেউ আপোনালোকক বনাই দিব তেতিয়াহলে আপোনালোকে অলপমান কষ্ট কৰি কেনে আপোনালোকে এটোত লাগি থাকক আৰু 10000 টকাৰ ধন লাভ কৰক তো বাইদেউসকল এইটো ভিডিও যদি ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু
চবকে মানে হোৱাটছআপত শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকন প্ৰেছ কৰি দিয়ক। এইটো মোৰ নতুন চেনেল ৰুবুল আছাম টেকনিকেল চেনেল। আজিৰ কাৰণে টাটা বাই বাই।